Hi friend, welcome to Bhopali's kitchen. আজি মই বনাব লৈছো ভুজিয়া আৰু ভুজিয়াটো খাবলৈ খুবেই টেষ্টি হয় আৰু বজাৰৰ পৰা আমি নিশ্চয় ভুজিয়া কিনি আনি খাওঁ কিন্তু আজি মই দেখাম ঘৰতে কেনেকৈ অতি সহজতে আৰু কম সময়ৰ ভিতৰতে ভুজিয়া তৈয়াৰ কৰিব পাৰি আৰু এই ভুজিয়াবি তৈয়াৰ কৰোঁতে আমাক কি বস্তু লাগিব প্ৰথমতে আমি তাকে চাই লওঁ আহকচোন আৰু ইয়াৰ কাৰণে মই লৈছো বেসন 2 বাটি আৰু মছলা লৈছো ইয়াত মই 1 চামুচ ৰেড চিলি পাউডাৰ आधा चामच हालधि पाउडर आधा चामच धनिया पाउडर और स्वाद अनुसार निमख लैसु और आधा चामच मैं चाट मसला लैसु और बेसनखिनि सानिबले मैं 1 काप जुखर पानी लैसु और प्रथमते मैं बेसनखिनि गोटे मसलाखिनि यात मैं दी दिम और मसलाखिनि दी मैं बेसनखिनि हुकाने हुकाने सानि लम अलप देरी एया सानि ललो मैं इतिया मैं अलप अलप पानी दी एखिनि भालকৈ मिक्स करि लम और एखिनि मैं एनेके सानिम जाते रुटी बनाते आमी जेनेকৈ आटा मथो तेनेকৈ किन्तु तातके अलप पानी बेसिকৈ दिम अलप कोमलকৈ सानिम एया चक एनेকৈ सानि ललो मैं गोटेखिनि एया एखिनि एनेকৈ হ'ব লাগিব আৰু এখিনি ভাজিবলৈ মই এতিয়া এখন কেৰাহী তেল গৰম হ'ব দিছো এয়া আৰু মই এনেকুৱা এখন পিহনা লৈছো আৰু পিহনাখনত মই অকমান তেল লগাই ললো আৰু মোৰ তেলখিনি গৰম হৈ গল কেৰাহীত থকা তেলখিনি আৰু এতিয়া মই বেসনৰ অলপ মিশ্ৰণ লৈ এনেকৈ ইয়াত হাতৰ তলুৱাৰে এনেকৈ হেঁচি হেঁচি দিছো एया चक इमान धुनियाকৈ एखिनि भुजिया निচিনা आकार লৈছে बेसनखिनिয়ে আৰু দেখিবলৈ খুবেই ধুনিয়া হৈছে আৰু এখনি মই মিডিয়াম টু লো ফ্লেমত ফ্ৰাই কৰিম আৰু এখনি ফ্ৰাই হ'বলৈ বেছি সময় নালাগে 2 পৰা 3 মিনিট সময় লাগিব আৰু এখনি মই এনেকৈ উলুটাই দিম আৰু এনেকৈ এখিনি মই ফ্ৰাই কৰি লম আৰু আপোনালোকে নিশ্চয় এনেকৈ ট্ৰাই কৰি চাব ফ্ৰেন্ড খাবলৈ খুবেই টেষ্টি হয় আৰু বনাবলৈ খুবেই সহজ হয় আৰু এনেকৈ মই গুটিখিনি ভুজিয়া ফ্ৰাই কৰি লম আৰু ইমান দেৰি মোৰ ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক মই সকলোকে ধন্যবাদ জনাইছো